আকৌ নতুন আঁচনি মহিলাৰ একাউণ্টত সোমাব 25,200 টকা। আত্মসহায়ক গোটৰ 10,000 টকাৰ নতুন ঘোষণা। ইয়াৰ লগতে কেইবাটাও আঁচনিৰ বিষয়ে ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰতিমাহে মহিলাৰ একাউণ্টত 21,000, 5 লাখ চাকৰি ছাত্ৰৰ একাউণ্টত 2,000 টকাকৈ পাব। গৰ্ভদিদি আঁচনিৰ অধীনত বছৰি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 25,200 টকা। প্ৰতিমাহে মহিলাৰ একাউণ্টত সোমাব 2,100 টকাকৈ। দীপাৱলী ৰাখী বন্ধনত ফ্ৰী ৰন্ধন গেছ দিব বিজেপিয়ে। 5 লাখ নিবনুৱা যুৱক যুৱতী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি। স্নাতকোত্তৰ শিক্ষাৰ্থীক প্ৰতিমাহে দিব 2,000 টকাকৈ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক পকী ঘৰৰ প্ৰদানৰ প্ৰতিশ্ৰুতি। আয়ুষ্মান যোজনাৰ অধীনত 10 লাখ টকাকৈ পৰ্যন্ত চিকিৎসা সেৱা। বৃদ্ধ ব্যক্তি থকা পৰিয়ালে লাভ কৰিব 15 লাখ পৰ্যন্ত চিকিৎসা সেৱা। নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ডৰ জনতাক এই বৃহৎ প্ৰতিশ্ৰুতি বিজেপিৰ। সংকল্প পত্ৰ ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ ঘোষণা। প্ৰতিমাহে লাভ কৰক 5,000 টকাকৈ। আজিয়ে কৰক পঞ্জীয়ন। প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ ব্যাপক সাহসী দেশৰ যুৱ প্ৰজন্মৰ। পৰ্টেল মুকলি, লাখ লাখ প্ৰাৰ্থীৰ নাম পঞ্জীয়ন। নিবনুৱা সমস্যা সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ কেন্দ্ৰৰ। দেশৰ আগশাৰীৰ 500টা কোম্পানী লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। প্ৰাৰ্থীসকলক 12 মাহৰ বাবে দিয়া হ'ব 5,000কৈ টকা। ইণ্টাৰ্ণশ্বিপ সময়ত কোম্পানীৰ ফালৰ পৰা 500 আৰু চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব 400কৈ টকা। তেল খণ্ড, ফাইনেন্স, বেংকিং, প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব এই ইণ্টাৰ্ণশ্বিপ। ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ 737টা জিলাত উপলব্ধ হ'ব এই আঁচনি। আবেদনকাৰী পৰিয়ালত থাকিব নোৱাৰিব কোনো চৰকাৰী চাকৰিয়াল। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক 8 লাখ টকাকৈ কম হ'ব লাগিব।